স্কুলত কৈছে কি হস্পিটাললৈ লৈ গ'ম কোন হস্পিটাললৈ তেতিয়া জয়ৰামপুৰ ফাৰ্মাচী আমি লগে লগে সুধি পেলাই তালৈ গৈছোঁ তাত মই দেখা পাইছোঁ ছোৱালীজনী কলধপ অক্সিজেন লৈ আছে পলাশো আছে তাত আৰু দুজনী ছোৱালীয়ে তাইক এনেকৈ ছাইডত ধৰি আছে মোৰ তেতিয়া মই ভাবিছোঁ কি হ'ল তাৰপিছত ভৰি চৰি এনেকৈ চাইছোঁ তাই গোটেই চেঁচা হৈ আহিলে মই মোজাত মোৰ নিজৰ পিন্ধি থকা মোজা মই যেতিয়া তাইক পিন্ধাইছোঁ চুৱেটাৰটো খুলি দিছোঁ পেণ্টটো এনেকৈ উঠাই চাইছোঁ এইটো গোটেই মানে ৰঙা চাত বহি আছে তেতিয়া মই আচৰিত পালোঁ এইটো কিয় হ'ল তেতিয়া ছোৱালীকেইজনীয়ে তাইটোতো মাত বোল নাই তেতিয়া ছোৱালীকেইজনীয়ে কৈছে প্ৰিন্সিপাল ছাৰে পিটিলে বুলি এনেকুৱাই পিটিলে একাংশ আৱাসিক বিদ্যালয়ত আচলতে কি চলে একাংশ আৱাসিক বিদ্যালয়ত যেতিয়া আপোনাৰ সন্তানক পঢ়াবৰ কাৰণে পঠিয়ায় আচলতে সেই সন্তানে সেই বিদ্যালয়ৰ পৰা সেই ধৰণৰ মৰম সেই ধৰণৰ আদৰ পায়নে নে নিৰ্যাতনৰ বলি হয় কাৰণ এনে বহু প্ৰশ্ন সৃষ্টি হৈছে এগৰাকী ছাত্ৰীৰ মৃত্যুৰ পাছত মই বৰ্তমান উপস্থিত আছোঁ কদমত মই কদমৰ এটা পৰিয়াল আচলতে মই তেওঁলোকৰ ঘৰত আহি উপস্থিত হৈছোঁ আজি দুদিনৰ পূৰ্বে এটা ডাঙৰ ঘটনা সংঘটিত হৈছে কাৰণ এইটো পৰিয়ালৰ এগৰাকী কিশোৰী যি নৱম শ্ৰেণীত পঢ়ি আছিলে ষ্টাৰ যিখন গোগামুখৰ এখন স্কুল আমি সমগ্ৰ তথ্য আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ গোগামুখৰ এখন স্কুলত যিহেতু পঢ়ি আছিলে সেই স্কুলখনৰ নাম আছিল লিটল ষ্টাৰ ইংলিছ স্কুল সেই স্কুলখনত যে নৱম শ্ৰেণীত পঢ়ি আছিলে প্ৰধান শিক্ষক যিজন পলাশ কোঁচে তেওঁক কেইদিনমানৰ পূৰ্বে অমানসিক অত্যাচাৰ চলাইছিল খুব মাৰপিট কৰিছিলে আৰু মাৰপিট কৰাৰ পিছতে ছাত্ৰীগৰাকী ডিপ্ৰেশ্যনত গুচি গৈছিলে আৰু ডিপ্ৰেশ্যনত যোৱাৰ পিছত তেওঁলোকক ঘৰলৈ লৈ অহা হৈছিলে আৰু চিকিৎসা কৰোৱা হৈছিলে আৰু চিকিৎসা কৰি থকাৰ মাজতে এদিন আহি সেই প্ৰধান শিক্ষকজন তেওঁ এইখন ঘৰত আহি উপস্থিত হৈছিলে আৰু প্ৰধান শিক্ষকজন আহি উপস্থিত হোৱাৰ পাছদিনাই ছোৱালীজনীয়ে চূড়ান্ত সিদ্ধান্ত লয় আৰু নিজৰ জীৱন নিজেই তেওঁ আচলতে এই সংসাৰৰ পৰা তেওঁ বিদায় লয় গতিকে এই সমগ্ৰ ঘটনাই জোকাৰি গৈছে অঞ্চলটো আমি পোনে পোনে তেওঁলোকৰ আত্মীয়ৰ ওচৰলৈ যাবলৈ যত্ন কৰিম জেঠাইক যোনে তেওঁক ডাঙৰ দীঘল কৰিছিলে পঢ়ুৱাইছিলে বিদ্যালয়ত যোনে সেই আৱাসিক বিদ্যালয়ৰ সকলো খৰচৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ দায়িত্ব লৈছিলে জেঠাইক আমাৰ লগত আছে আমি তেওঁৰ ওচৰলৈকে পোনে পোনে গৈছোঁ বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ এটা কৰুণ সময় ভালকৈ আমি উপলব্ধি কৰিছোঁ গোটেই ঘটনাটো কেতিয়াৰ পৰা আছিলে কোন স্কুলত আছিলে কেনেকৈ ধৰণে গোটেই ঘটনাটো হ'ল আপুনি যিখিনি জানে বা যিখিনি আপুনি গম পাইছে গোটেইখিনি এফালৰ পৰা হয় তাইৰ নাম আমি ঘৰত সোণমণি মাতোঁ আৰু তাইক ক্লাছ 4ৰ পৰা লিটিল ষ্টাৰ ইংলিছ স্কুলতো থৈছিলোঁ জয়ৰামপুৰ গোগামুখ হয় জয়ৰামপুৰত থৈছিলোঁ তাৰপিছত ভালে পঢ়ি আছিলে তাই ক্লাছ 9ত এতিয়া 13 তাৰিখৰ পৰা পৰীক্ষা আছিলে যোৱা ফেব্ৰুৱাৰী 1 তাৰিখে পলাশ কোঁচে ফোন কৰিলে মোৰ মানুহজনক সঞ্জু সিঙক 3টা বজাত তাৰপিছতে ফোন কৰি পেলাই কৈছে হেৰি হৰিমণি উশাহ ল'ব পৰা নাই আমি আচৰিত পালোঁতে কিয় উশাহ ল'ব পৰা নাই কি খাইছিলে জেঠুৱাকে সুধিলে তেতিয়া কৈছে ময়ো নাজানো কি হ'ল কিন্তু মোক একো সঁচা কথা কোৱা নাই আমিতো বেমাৰ ভাবিছোঁ তাৰপিছতে আকৌ ফোনটো কাটিলে তাৰপিছত আকৌ 5 মিনিটমানৰ পিছত কল কৰি ক'লে তাইৰ পৰিস্থিতিটো আৰু বেয়া হৈছে তাই একেবাৰে উশাহ ল'ব পৰা নাই কলধপ কৰি আছে তেতিয়া আমি ডিউটিত আছিলোঁ তাৰপিছতে তেওঁ ক'লে যে যদি তেনেকুৱা হৈছে তেতিয়াহ'লে তুমি হস্পিটাললৈ লৈ যোৱা কিয় নিয়া নাই তাৰপিছতে লৰালৰিকৈ সিহঁতে আমি তেতিয়ালৈকেতো আমি গম নাপাওঁ তাৰপিছতে জয়ৰামপুৰত এখন ফাৰ্মাচী আছে তালৈ লৈ গ'ল আমি তেতিয়া দুইটাই আকৌ লৰালৰিকৈ গ'লোঁ গোৱাৰ পিছত স্কুলত সোমালোঁ স্কুলত কৈছে কি হস্পিটাললৈ লৈ গ'ম কোন হস্পিটাললৈ তেতিয়া জয়ৰামপুৰ ফাৰ্মাচী আমি লগে লগে সুধি পেলাই তালৈ গৈছোঁ তাত মই দেখা পাইছোঁ ছোৱালীজনী কলধপ অক্সিজেন লৈ আছে পলাশো আছে তাত আৰু দুজনী ছোৱালীয়ে তাইক এনেকৈ ছাইডত ধৰি আছে মোৰ তেতিয়া মই ভাবিছোঁ কি হ'ল তাৰপিছত ভৰি চৰি এনেকৈ চাইছোঁ তাই গোটেই চেঁচা হৈ আহিলে মই মোজাত মোৰ নিজৰ পিন্ধি থকা মোজা মই যেতিয়া তাইক পিন্ধাইছোঁ চুৱেটাৰটো খুলি দিছোঁ পেণ্টটো এনেকৈ উঠাই চাইছোঁ এইটো গোটেই মানে ৰঙা চাত বহি আছে তেতিয়া মই আচৰিত পালোঁ এইটো কিয় হ'ল তেতিয়া ছোৱালীকেইজনীয়ে তাইটোতো মাত বোল নাই তেতিয়া ছোৱালীকেইজনীয়ে কৈছে প্ৰিন্সিপাল ছাৰে পিটিলে
মানে এনেকুৱাই পিটিলে গোটেই গাত দাগ গোটেই কৰঙত এইফালৰ পৰা পিটিছে গাত তেনেকুৱা পিটা নাই এইফালৰ পৰা মই তাতে দাঙি পেলাইছে গোটেই কৰঙত একদম চাট উঠা কিহেৰে পিটিলে বেটেৰে পিটিলে মই কৈছোঁ কি কাৰণে পিটিলে মই তেতিয়া লগে লগে ওলাই আহিছোঁ ওলাই আহি পেলাই মই তেওঁক কৈছোঁ আপুনি মোক বেলেগ পলাশে কি কৈছিলে তেতিয়া পলাশ বহি আছে তাতে বহিছে মই তাইক সুধিছোঁ পলাশ তুমি কিয় এনেকুৱা প্ৰধান শিক্ষকজনক প্ৰধান শিক্ষকজন পলাশ কোচ যোনে পিটিলে মই কৈছোঁ তুমি কিয় পিটিলা তাতো মই সুধিছোঁ যে তুমি নিজৰ ছোৱালীক তুমি পিটিলাহেঁতেন নেকি পলাশ কিয় সি মোক একো মাত দিয়া নাই তাৰপিছত কৈছে আই এম চৰি ইমানেই কৈছে আই এম চৰি মই খঙত আছিলোঁ সেইখিনি ক'লে তাৰপিছত মই তাইক ক'লোঁ যে কি অক্সিজেন তাইক দিয়ে আছে তাত তাৰপিছত কম সময়ৰ ভিতৰতে আকৌ পলাশে ডক্টৰ মই কৈছোঁ কথা পাতিব মই বিচাৰোঁ ডক্টৰজনক ফোন কৰিছে ডক্টৰজনে তেতিয়া মই সুধিলোঁ তাইৰ কণ্ডিশ্যন কি ডক্টৰজনে নিজে কৈছে তাই ডিপ্ৰেশ্যনত গ'ল তাইক কাউন্সিলিঙৰ প্ৰয়োজন তাত মই ক'ত বিচাৰিম কাউন্সিলিং তথাপিতো তাইক মই যেনে তেনে ব্ৰিথিংটো প্ৰব্লেম কৰি তাৰপিছত 108 পলাশকে কৈছোঁ 10 মাতি দিয়া সোনকালে সিওতো নিব পাৰিলেহেঁতেন কিয় তাত ইমান দেৰি ৰখাই থ'লে তাৰপিছত 108 মাতি গোগামুখৰ পৰা গৈছে তাৰপিছত গোগামুখ PHCত আনিছোঁ তাতো ইমাৰ্জেঞ্চি ডক্টৰক সুধিছোঁ একেটাই কণ্ডিশ্যন তাৰপিছত আমাক বেজী আনি দিবলৈ ক'লে প্ৰিছক্ৰিপশ্যন লিখিব দিলে তাতো লিখিছে তাই মানে উশাহ হেৰি হৈ আহিলে তাই ভয় সোমাই ডিপ্ৰেশ্যনত সোমালে তাত আকৌ বেজী দিয়াই তাতে তেতিয়া মই পলাশকো কৈছোঁ তুমিও থাকিব লাগিব আৰু সেই দুজনী ছোৱালী প্ৰথমৰ পৰা গোগামুখলৈকে আছে তাৰপিছতে তাইক বেজী দি 7টামান তেনেকুৱা মই ইমানটা সঠিক সময় চাই থকা নাই ছোৱালীজনীক বচোৱাত হেৰিত আছোঁ তাৰপিছত ভাল হ'ল তাইক ঘৰলৈ লৈ আনিলোঁ চবেই কৈছে তাইক কাউন্সিলিং বুজা তাৰপিছত ৰাতি আকৌ ইয়াৰ পৰা লখিমপুৰৰ পৰা চবে যোনে মৰম কৰে খবৰ পাইছে খবৰ পাই আহি মোৰ হাতত এভিডেঞ্চ আছে ঔষধ পাতি কিবা কৰি তাইক খালি বুজাই আছে তাইক কান্দে আকৌ মাজে মাজে তাই বুজে মই বেয়া ছোৱালী মই কৈছোঁ নহয় তুমি বেয়া ছোৱালী সেই এনেকৈ কৰি তাইক সেই তাৰ পৰা আনিলোঁ তাৰপিছতে ঘৰলৈ লৈ আনিলোঁ ঘৰত আনি আমি সেই 1 তাৰিখৰ দিনা তাইৰ লগত থাকি খোৱা নাই আৰু তাইক বুজাই আছোঁ সেইখিনিও হৈ গ'ল 2 তাৰিখেও তাই উঠিছে মেলিছে তাইৰ লগত আমি এৰি দিয়া নাই তাইৰ লগত আছোঁ তাই ধুনীয়াকৈ আছে খোৱা বোৱা ছোৱালীজনী একো বেয়া নাই চব আছে তাৰপিছত তাই কি হৈ গ'ল 3 তাৰিখে আকৌ তালৈ নিছোঁ হলি ক্ৰছ স্কুল মোৰ নিজৰ ছোৱালীজনী তাত পঢ়ি আছে তাতো ফূৰ্তিকে আছে মই এভিডেঞ্চ দিম তাই ফটো মাৰিছে 4 তাৰিখে কি হ'ল 4 তাৰিখে পলাশে যেতিয়া অনুমতি বিচাৰিছে তাইক লগ কৰিবলৈ প্ৰধান শিক্ষকজনে পলাশ কোচ প্ৰিন্সিপালজনে ইয়ালৈ আহিবলৈ হৰিমণিক লগ কৰিব তেতিয়া সি 4 তাৰিখে ইয়ালৈ আহিছে আৰু তাইক লগ কৰিছে আইতাক আছে আমি আছোঁ কথা পাতিছে মোৰ এতিয়া এটাই সন্দেহ তাইক কিবা কৰিলে নেকি তেতিয়াহ'লে ইমান ভাল ভয় খোৱালে নেকি উইথ একশ্যন কিবা কৰিলে নেকি যে সি যোৱাৰ পিছতো তাইক মই সুধিলোঁ কি ক'লে নহয় মোক আকৌ পঢ়িবলৈ কৈছে পঢ়িবা নেকি মই নেযাওঁ বুলি ক'লোঁ যে মই নপঢ়োঁ বুলি ক'লোঁ সেয়া ক'লে তাৰপিছত সি গুচি গ'ল 2:30মান বজাত আহিলে আহি পেলাই সি বেছি সময় থকা নাই দেই তাৰপিছত থাকি মেলি তাইৰ লগত সেইটো ৰুমতে কথা পাতিলে কি পাতিলে আইতাক আছিলে লগত আইতাকেও একো বুজি নাপাওঁ কৈছে কি পাতিলে ইংলিছত পাতিছে মই বুজি পোৱা নাইকিয়া ছাৰ তাৰপিছত সি গুচি গ'ল তাৰপিছত সন্ধিয়া চব ঠিক থাকিলে 5 তাৰিখে ৰাতিপুৱাও থাকিল 5 তাৰিখে তাই এইটো কাণ্ড কৰিলে তাই নিজকে কৰিলে তাই নিজে একো নাই একো লিখা মেলা ক'তো একো কি বিচাৰে মই ছোৱালীটোতো মই ঘূৰি নাপাওঁ মই এটাই বিচাৰোঁ আহি থকা ভৱিষ্যত যেন এনেকুৱা এটা দ্বিতীয়বাৰ কাৰো নহওক আৰু ল'ৰা ছোৱালীখিনিক নিজৰ ভৱিষ্যত কোনো এজনী এনেকুৱা ছোৱালী বা ল'ৰা নেহেৰুৱাক আৰু উচিত শাস্তি পাওক আৰু দ্বিতীয়বাৰ এনেকুৱা ঘটনা যেন কাৰো নহয় মই সেইটোৱে বিচাৰোঁ নাই সেইটো আৰু এনেকুৱা শিক্ষক য'ত মিছা মাতে যদি তেওঁ প্ৰকৃত শিক্ষক হ'লহেঁতেন তেওঁ পলাশ কোচ কিয় পলাই ফুৰিছে মোবাইল কিয় চুৰ কৰিছে ফেচ কৰিব লাগে মানুহৰ ভুল হয় কিবা হয় তেওঁক এজন ল'ৰা ছোৱালী তাইক ধ্বংস কৰি দিলে তাই কিয় নাহে কিয় পলাই ফুৰিছে পুলিচে বিচাৰি ফুৰিছে নাই পোৱা মোবাইল ছুইচ অফ মানুহ পলাতক এতিয়ালৈকে আকৌ সেই পুৰহি যিদিনা তাইক পষ্টমৰ্টম কৰি অনা হেৰি কৰা হৈছে গোটেই গাঁৱৰ ৰাইজ আছে সেইদিনা ঘৈণীয়েকত আহিছে বোলে ইয়ালৈ পঠাইছে মৰ্ণিঙত
ঘৈণীয়েক আহিছে, ঘৈণীয়েক আহি হেনো মোৰ বোৱাৰীক লগ কৰিছে। আমি নাছিলোঁ, আমি তাত আছোঁ। আৰু কোন কোন আহিছে মই নাজানো। কি পলাতক হৈ আছে? এতিয়া সি পলাতক। হয়, ক'ব লাগিব এই পৰিৱেশ। আৰু ইতিমধ্যে যিগৰাকী পলাশ কোচ তেওঁ ইতিমধ্যে পলাতক হৈ আছে, আৰু তেওঁ প্ৰধান শিক্ষক আছিলে যোনে মাৰপিট কৰাৰ অভিযোগ আছে যাৰ বিৰুদ্ধে, আৰু যাৰ কাৰণে ঘটনা সংঘটিত হ'ল। আচলতে আৰক্ষীয়ে ইতিমধ্যে পদক্ষেপ লৈছে। আমি এজাহাৰো দিছোঁ, তেওঁৰ ওপৰত কঠোৰ শাস্তি হ'ব লাগে আৰু উচিত ব্যৱস্থা কৰিব লাগে, যে পিছত আৰু যে এনেকুৱা নহয়। আৰু যিখিনি ল'ৰা ছোৱালী আছে, বহুত ডিপ্ৰেশ্যনতো আছে ল'ৰা ছোৱালীখিনি, তেওঁৰ স্কুলত যিখিনি আছে, হয়, চবকে ধমকি দিয়ে। অলপ আমি মানে শুনিব পাইছোঁ যে তেওঁৰ অলপ দিনৰ আগতে ল'ৰাকেইটাকো পিটিছে, কিবা শিখৰ খাইছিল নে কি খাইছিলে, তেওঁ বহুত জোৰে মাৰপিট কৰিছে, কিন্তু চবেই ভয়তে কোনো একো কথা নকয়। এতিয়া শুনিব পোৱা মতে তেওঁ ল'ৰা ছোৱালীবিলাককো ভয় খুৱাই ৰাখিছে, যে সঁচা কথা ক'বলৈ মানা কৰিছে চবকে। আচলতে সৰু ঘটনাৰ কাৰণে ইমান মাৰপিট কৰিলে? সৰু ঘটনা এতিয়া ধৰক তেওঁলোকৰ ভিতৰত কি আছে আমি নাজানো, কাৰণ আমি হোষ্টেলত ৰাখিছোঁ। আৰু আমি হোষ্টেলত আমি জানো যে আমাৰ ছোৱালীজনী আৰু আমি আগতে এইবিলাক কথা একো শুনা নাছিলোঁ, কিন্তু এই কেছটো হোৱাৰ পৰাই এতিয়া লাহে লাহে ওলাইছে। আৰু তেওঁ অহাৰ পিছতহে ছোৱালীজনী এইটো কেছ কৰিলে। সি নাহা আগলৈকেতো ছোৱালীজনী আমি ভাললৈকে আনিছিলোঁ, আৰু তাইক মই গুৱাহাটীলৈও লৈ যোৱাৰ কথা কৈছোঁ, যে তাইক অকণমান ডিপ্ৰেশ্যনত চব আহি সি শেষ কৰি দিলে। সেইটো হয়, ক'ব লাগিব এই পৰিৱেশ। আৰু পৰিয়ালে এটাই কথাই বিচাৰিছে যাতে উচিত শাস্তি পায় প্ৰধান শিক্ষকজনে, আৰু এনেধৰণৰ শিক্ষকৰ কি ধৰণৰ আচলতে এজনী ছোৱালীক কেনেকৈ ধৰণে মৃত্যুমুখলৈ ঠেলি দিয়া, আৰু এই পৰিৱেশ এইখন ঘৰত এতিয়া। আৰু স্বাভাৱিকতে ক'ব লাগিব যে এই সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে আৰক্ষীয়ে কৰি আছে, আৰু যিগৰাকী অভিযুক্ত প্ৰধান শিক্ষক তেওঁক বিচাৰি থকা হৈছে, তেওঁ চুইচ অফ কৰি ইতিমধ্যে পলাতক অৱস্থাত আছে। আৰু পলাশ কোচৰ সন্ধানত আৰক্ষী নামি পৰিছে। গোগামুখৰ যিহেতু এখন বিদ্যালয়ত জয়ৰামপুৰৰ, তেওঁ তাতে যিহেতু শিক্ষকতা কৰি আছিলে, গতিকে তেওঁক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। আৰু পৰিয়ালৰ লোকৰ এটাই প্ৰশ্ন, তেওঁ যদি এজন শিক্ষক, তেওঁ কিয় আৰক্ষীক ধৰা দিয়া নাই? তেওঁ যে শিক্ষকতা বৃত্তিকো কালিমা খান্দিছে। গতিকে এনেধৰণৰ ব্যক্তিৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ ল'বৰ কাৰণে পৰিয়ালৰ লোকে দাবী তুলিছে।